ফটো তুলি মানুহবোৰ হেৰাইছে। ফটো তুলি মানুহবোৰ হেৰাইছে নে নিজকে হেৰুৱাই পেলোৱা মানুহজনীক বিচাৰিছে? আচলতে ফটো তুলি মানুহে নিৰুদ্দেশ নোহোৱাৰ জাননী দিয়ে। ফটোবোৰত হেৰাই যোৱা মানুহজনীক বিচাৰিছে। ফটোবোৰৰ যোগেদি সুখী হোৱাৰ অভিনয় কৰিছে। অভিনয় কৰি কৰি এদিন নিজেই হেৰাই গৈছে। কিমান ধৈৰ্যশীল আৰু কষ্ট সহ্য কৰিব পৰা হ'লে, কিমান ধৈৰ্যশীল আৰু কষ্ট সহ্য কৰিব পৰা হ'লে, কিমান প্ৰিয় মানুহক ভাল পালে তেওঁলোকে দুখ নাপাবলৈকে নিজকে লুকুৱাই আনক সুখত থকা দেখুওৱাৰ নিখুঁত অভিনয় কৰিব পাৰে। ফটো চালেই আপুনি নুবুজিব। নিজক বহু ভাল পোৱা মানুহে ফটো উঠি নিজৰেই প্ৰেমত পৰে হাজাৰবাৰ, হাজাৰটা যন্ত্ৰণাৰে চেপি ৰাখিলেও। ফটো তুলিছে হেৰাই যোৱা হাঁহিটো বিচাৰি পোৱাৰ সুখত। ফটো তুলিছে মানুহক সুখী দেখুওৱাৰ অভিনয়ত। ফটো তুলিছে পুনৰবাৰ জি উঠাৰ স্বাৰ্থত। ফটোখনত ছ'চিয়েল মিডিয়াত মানুহে লাইক কৰিব, মন ভাল লাগি যোৱাকৈ কমেণ্ট কৰিব। সেই কমেণ্টত সাৰ পাই উঠিব অতদিনে মৰি মৰি জি থকা মানুহজনী। নিজকে পুনৰবাৰ নতুন ৰূপত আৱিষ্কাৰ কৰিব। ক্ষণে ক্ষণে হাঁহি মাৰি আইনা চাব। হাঁহি দেখি আপুনি নিশ্চয় বেয়া নাপাব। ফটোবোৰত চকচকীয়া ৰঙা পৰা গাল, উজ্জ্বল চকু দেখি নিজৰ নিষ্প্ৰভ চেহেৰা পাহৰি মিঠা সপোন দেখিব। আপুনি বেয়া পাব ফটো তুলি মানুহে নিজকে সুখী কৰি ৰাখিলে? আপুনি নিশ্চয় সুখী হ'ব এখন চিতা আৰু অলপ দীৰ্ঘদিনৰ বিৰতিত জ্বলিলে।